हेलो नमस्कार प्रियंका स्मॉल वर्ल्ड चेनेलটোত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজি আহিছো আপোনালোকৰ ওচৰলৈ মই মোৰ ৱাচিং মেচিন সাফা কৰা ভিডিও এটা লৈ মই ভাবিছো যে আজি ভিডিওটো কি জানি আপোনালোকলৈ এটা সহায়ক ভিডিও হ'ব কাৰণ কেলে আজি ৱাচিং মেচিন সাফাটো মই বহুত দিনৰ পৰা কৰা নাছিলো আৰু পুৰণা ৱাচিং মেচিনটো আপোনালোকে দেখিছে মোৰ হোম টৰত কিন্তু এটো নতুনকৈ লগাইছো ৰিহানৰ কাপোৰবোৰ ধুবৰ কাৰণে বাহিৰত লগাই লোৱা হৈছে আৰু এটো লগোৱাৰ পৰা এতিয়ালৈকে সাফা কৰা হোৱা নাছিলে আৰু আজি হেকাৰণে ভাবিলো যে যেহেতু পানীটো অকমান কমকৈ গৈছিলে মোৰ হন্দেহ এটা হৈছিলে যে লেটৰা হৈছে বুলি তো সেই কাৰণে মই এতিয়া সাফা কৰিলো আৰু লগতে আপোনালোকলৈ ভিডিওটো লগাই ললো তেন্তে আহক চাও যে মই কেনেকৈ মোৰ ৱাচিং মেচিনটো সাফা কৰো আশা কৰো আজি ভিডিওটো চাই আপোনালোকে ভাল পাব যদি ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু লগতে যি সকলে নতুনকৈ মোৰ চেনেলটো চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আহকচোন আজি ভিডিওটো চাই যাও তো এই মেচিনটো মোৰ নতুনে হয় আৰু বাহিৰটো হয় এতিয়া পোনপ্ৰথমে মই মেচিনৰ সাফা কৰিবলৈ হজুলিকিটা এগিটাই লৈছো এডাল ব্ৰাছ অকনমান সাৰ্ফ আৰু টেমাটৰ সাৰ্ফ নাই বেছি আৰু লগতে এটা মই যেটো বস্তা দি সিলাই লম প্ৰতিটো বস্তু সাফা কৰোতে আপোনালোকে দেখিছে মোৰ আছে আৰু হেগিটাই লগত লৈ লৈছো তেন্তে আহক এতিয়া আমি ৱাচিং মেচিনটো সাফা কৰিবলৈ লাগো আৰু ৱাচিং মেচিনবোৰ মাহে মাহে সাফা কৰি থাকিব লাগে মানে নকৰিলে মানে কি হয় হে ভিতৰত ময়লা নিচিনা অকমান জমা হৈ যায় আৰু আইৰন যদি থাকে তেতিয়াও বেয়া হয় তো এতিয়া মই হে ভিতৰ যিখন ঢাকনা আপোনালোকে দেখিছে হেখন খুলি লম কোম্পানী ওয়াইজ ঢাকনাবিলাক বেলেগ বেলেগ থাকে আমাৰ ভিতৰ মেচিনটো গোদৰেজৰ হয় তাত অকন বেলেগ সিস্টেমত খোলা আছে আৰু ইয়াত এটাই নোট আছে এটো অকন সুবিধা হ'ব আৰু এনেকে হেৰিডাল দি মই খুলি লৈছো এডালৰ নাম কি মই নাজানো ভুলকে নকওঁ আৰু খুলিবলৈ অকমান টান হয় কিন্তু তথাপিও খুলি লৈছো আৰু যদি এলজি ৱাচিং মেচিন হয় তেতিয়াহলে তাত আৰু কেটামান কিটিপ থাকে হেগিটাও খুলি ল'ব আপোনালোকে আৰু সব খোলাৰ লগে লগে ইছৰাম ইমান বেছি লেটৰা ওলাইছে আৰু সব এটো লগৰ বেছি দিন হোৱাই নাই 1.5 মাহ মান হৈছে আৰু ইমান বেছি ময়লা নিচিনা হৈ গৈছে একদম বহুত লেটৰা হৈছে ভালে হ'ল আজি খুলি ললো আৰু এয়া সব মানে এবোৰ পানীৰে হয় পানীৰ কিছুমান সেকা থাকে যে হেবিলাকে হয় পানী আৰু কাপোৰ হুটা হেনুকা কিছুমান হয় আৰু তাৰ আগতে মই দেখিছো আমাৰ আগৰ ৱাচিং মেচিনটো তাত এনেকে হুটা নিচিনা জমা হৈ যায় আৰু ইয়াতো হৈছে কাপোৰ ধুলে আসলতে হুটাৰ যিবোৰ গুৰি ওলাই হেবিলাকে হয় ভাল নালাগে এনেকে হৈ থাকিলে ধোৱা নধোৱা কাপোৰ একেই হয় তো আপোনালোকে মাহেকত এবাৰ এটো খুলিব আৰু সাফা কৰি ল'ব তেতিয়া কি হ'ব আমাৰ ৱাচিং মেচিনটো সাফা হৈ থাকিব আৰু বেছি সাৰ্ভিসিংৰ মানুহ ইমান দৰকাৰ নাই তো এতিয়া মই এখন কাপোৰত এনেকে সাৰ্ফ লৈ লৈছো আৰু সাৰ্ফেদি এতিয়া মই এখিনি ইখিনি ঘহা হৈ গল এতিয়া মই আহিছো ঢাকনাখনলে ঢাকনাখনত আপোনালোকে দেখিছে যদি এনেকে পানীৰ চামনিটো আহি যায় তেতিয়া হলে কি হয় ড্ৰেইন কৰোতে আপোনালোকৰ অকমান দিগদাৰ হ'ব আৰু মানে দিগদাৰ নহয় ড্ৰেইন কৰোতে পানীটো চাব আপোনাৰ নৰমাল যেটো ফৰ্সত যায় হেতুত না যাব অকনমান লাহে লাহে যাব তেতিয়া আপোনালোকে গম পাব যে ৱাচিং মেচিনটো অকমান লেটৰা হৈছে আৰু তেতিয়া আপোনালোকে খুলি চাব লেটৰা ওলাবই নিশ্চয় আৰু এই ফুটাবিলাক যেহেতু বন্ধ হৈ যায় তেতিয়া পানীটো আমাৰ লাহে লাহে যায় আসলতে আৰু এতিয়া মই এইখনো ভালকে ধুই ললো মানে এবাৰ ধুলো আৰু এবাৰ ধুম আৰু মানে কি হয় মই যদি কিবা বস্তু সাফা কৰো তাৰ ব্ৰাছ নলগালে মোৰ হাতে নালাগে তো সেই কাৰণে এবাৰ মই ধুই লৈছো আৰু যদি আপোনালোকৰ ৱাচিং মেচিন ভিতৰত আছে তেন্তে আপোনালোকে মানে মোৰ ইয়াটো বাহিৰত আছে কাৰণ মই অকন পানী ইউজটো কৰিছো কিন্তু যদি নাই আপোনালোকে তেতিয়াহলে তলত বস্তা পাৰি ল'ব নহলে বহুত বেছি পানী পৰিব আৰু মই ভাবিছো যে মেচিনটো সাফা কৰি তলৰ টাইলছখিনিও অকমান সাফা কৰিম সেইকাৰণে বস্তাখন পৰা নাই আৰু ইয়াতে চুকবিলাক মই ব্ৰাছেদি মাৰি দিছো পানী মানে এটা প্ৰলেপ নিচিনা হৈ গৈছে ডাঠ এটা সামনি হৈ গৈছে আৰু মেচিনবোৰ সাফা কৰি থাকিলে আসলতে সাৰ্ভিসিংও কৰিবলগীয়া নহয় আমি নিজে কিছুমান সাৰ্ভিসিং কৰি ল'ব পাৰো হেকাৰণে মই এনেকে মাজে মাজে খোলা মেলা কৰি এবোৰ সাফা কৰি থাকো আৰু এই সব হোলবিলাক এনেকে কেমেৰাত ভালকে দেখা যোৱা নাই কিন্তু ৰিয়েলত মানে কি হৈছে হুটাৰ নিচিনা সৰু সৰু সোমাই কিনে এটো হোলবিলাক বন্ধ হৈ গৈছে হেকাৰণে আসলতে মোৰ ড্ৰেইনিঙত অকমান প্ৰবলেম হৈছিল তো এবাৰটো ধুইছিলো এতিয়া আকৌ এবাৰ ঘহি ললো আৰু হৈ গল ইখিনিও সাফা হৈ গল এতিয়া মই আৰু এবাৰ ভালকে এখিনি ঘহি লৈছো আপোনালোকে এলজি যদি ৱাচিং মেচিন বা বেলেগ কোম্পানীৰ যদি ৱাচিং মেচিন হয় তেতিয়াহলে বাকিখিনিও পাৰ্ট এনেকে খুলি সাফা কৰি ল'ব আৰু তো এতিয়া যোনটো ফিল্টাৰ আছে হেতু মই সাফা কৰি লওঁ আৰু ইয়াত থকা বেগটো হেতু মই আগতেই ধুই কিনে হুকাবলৈ দিছো আৰু কাপোৰ ধোৱাৰ পাছত মই প্ৰত্যেকটো কাপোৰ ধোৱাৰ পাছতে মই
মই ফিল্টাৰটো মানে ধুই কিনে মেলি দিওঁ আৰু ফিল্টাৰটো সদায় উল্টাই লওঁ। বেয়া নাপাব, আপোনালোকক সেইডোখৰ দেখুৱাব নোৱাৰিলোঁ। আৰু যদি আপোনালোকৰ কাৰোবাৰ ফিল্টাৰ ফাটি যায় তেতিয়াহ'লে আপোনালোকে নেটেৰে চিলাব। আৰু অনলাইনতো আজিকালি বহুত পোৱা যায়, চাই কিনে আনিব পাৰে। বহুতে মোক সুধিছিলে যে ফিল্টাৰ এক্সট্ৰা ক'ত পায়, অনলাইনত পায় আৰু আপুনি ছাৰ্ভিচিং চেণ্টাৰত গ'লেও তাত পাব। তো ইয়াতে আমাৰ তনু আহিলে মোক দেখি, আৰু তাই মোৰ লগতেই থাকে, এনেকৈ মই কাম কৰা চাই থাকে আৰু মোক হেল্প কৰি থাকে আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি থাকে। তো ভিতৰৰখিনিতো মোৰ হৈয়ে গৈছে। আৰু এতিয়া ইয়াত আপোনালোকে যদি কোনোবাই বেকিং চ'ডা দি চাফা কৰি পাইছে তেন্তে কৰিব পাৰে। আৰু আজি মই ইয়াত বেকিং চ'ডা ইউজ নকৰোঁ। যদি কিছুমানে কৰে তেন্তে সেইটোও এটা ভাল প্ৰচেছ হয়। যদি নাই কৰা তেন্তে নাজানে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিম। তো এইখিনি মোৰ এবাৰ হৈ গ'ল। এতিয়া অকণমান আমি যাব লাগিব পাকঘৰলৈ, আৰু পাকঘৰত কৰিব লাগিব অকণমান কুহুমীয়া গৰম পানী। তেন্তে ব'লক এতিয়া আমি কুহুমীয়া গৰম পানী দি কিনে এইখিনি আকৌ এবাৰ চাফা কৰিব লাগিব। তো ইয়াতে মই লৈ আহিলোঁ কুহুমীয়া গৰম পানী, আৰু তাত অকণমান নিমখ দি দিছোঁ, আৰু তাৰ পাছতে ইয়াত দিছোঁ অকণমান কমফৰ্ট। যিহেতু ইয়াত মই বেবী কাপোৰ ধুওঁ সেইকাৰণে মই বেকিং চ'ডা ইউজ নাই কৰা, কাৰণ ৰিহানৰ মানে সৰু ল'ৰা ছোৱালী যদি ধুৱে তেতিয়া বেকিংটো অকণমান কাঢ়া হৈ যায়। সেইকাৰণে ইয়াতে নিমখ আৰু কমফৰ্ট অকণমান দি লৈছোঁ, কাৰণ এতিয়া মই এইখিনি পানী অকণমান দেৰি 15 মিনিটমান থৈ দিম সেইকাৰণে। আৰু এইখিনি একদম উতলা গৰম নহয়, কুহুমীয়া গৰম হয়। আৰু আপোনালোকে ইয়াত নৰ্মেলতে থৈছোঁ, আৰু 5 মিনিটৰ কাৰণে মই ইয়াতে মিলাই দিম। আৰু চাব আকৌ ড্ৰেইন টিপি কিনে পানী নিদিব। তো ইয়াতে অকণমান পানীখিনি দি দিছোঁ, যিহেতু কুহুমীয়া গৰম হয় আৰু ভিতৰটোলৈ মই যাব নোৱাৰিম। সেইকাৰণে ইয়াতে এনেকৈ ৰাখি দিলে আমাক ভিতৰৰ যিখিনি লেতেৰা থাকে সেইখিনিও গুচি যাব। তো বাকীখিনি হৈ গ'ল। এতিয়া মই নটটো একেকোবে লগাই লৈছোঁ, আৰু নটটো লগাওঁতে আপোনালোকে ভালকৈ লগাব কিন্তু দেই, নহ'লে কাপোৰ ধোৱাৰ টাইমত খুলি যাব। আৰু একে হাতে মই ফিল্টাৰটোও লগাই লৈছোঁ। ফিল্টাৰৰ কাপোৰটো মই বাহিৰৰ পৰা আনি আকৌ ভিডিঅ' কৰিবলৈ অকণমান দেৰি হৈ গ'ল, সেইকাৰণে আপোনালোকে ধুনীয়াকৈ মন কৰি লগাই ল'ব। তো ইয়াতে কুহুমীয়া গৰম পানীখিনি আছে, আৰু পানী অকণমান দি এতিয়া মই এইটো 5 মিনিটৰ কাৰণে চলাই ৰাখি দিম। আৰু একে হাতে এতিয়া মই কি কৰিম, বাহিৰৰ যিখিনি আছে লেতেৰা সেইখিনিও চাফা কৰি ল'ম। আৰু একেই ইয়াত স্পিনাৰতো মই অকণমান কুহুমীয়া গৰম পানী দি লৈছোঁ, তাতে নিমখ দিছোঁ, আৰু ইয়াত কমফৰ্টটো মই দিয়া নাই। তো আপোনালোকে দেখিছে একেবাৰে উতলা গৰম পানী দি নিদিব, কুহুমীয়া গৰম পানী দি অকণমান ৰাখি দিব। আৰু তেনেকৈ কৰিলে কি হয়, ভিতৰত যদি কিবা মলি আছে সেইখিনি আমাৰ ওলাই যায়, যিবোৰ আমি নিজে খুলিব নোৱাৰোঁ। মানে যেনেকৈ পাইপডালতো লেতেৰা থাকেই, সেই পাইপডাল আমি নিজে খুলিব নোৱাৰোঁ, সেনেকুৱাবিলাকত কুহুমীয়া গৰম পানীয়ে লৈ যাব। এতিয়া চাওক, ইয়াতে মই এতিয়া অকণ ব্ৰাছ দি চাফা কৰি লওঁ। তো ব্ৰাছ দিও মই তেনেকৈ চাফা কৰোঁ। কোনবিলাকতো ব্ৰাছ দি চাফা নকৰিলে ভাল নালাগে, আৰু এইটো আমাৰ ইণ্ডিয়ান মাইকী মানুহখিনি এটা বহুত পুৰণা মানে হেল্পাৰ হয় ব্ৰাছডাল। এইডালে আমাক বহুত সহায় কৰে। তো সেইকাৰণে, আৰু প্লিজ আপোনালোকে এটা কথা নোট কৰি ল'ব, ৱাশ্বিং মেচিন চাফা কৰা টাইমত আপোনালোকে প্লাগত লগাই নল'ব দেই, আৰু ছুইচটোতো অফ কৰিবই, আৰু লগতে চেণ্ডেল পিন্ধি ল'ব। আপোনালোকে এইটো কথা ধ্যান ৰাখিব, প্লাগত লগাই নল'ব। মই ইয়াত প্লাগত লগাই লোৱা নাই। আৰু যদি কোনোবাই ভিতৰত ৱাশ্বিং মেচিন আছে তেন্তে পানী কম ব্যৱহাৰ কৰিব। আৰু যিহেতু মই আজি একেবাৰে প্ৰথম আৰু ধুনীয়াকৈ ধুম বুলিয়ে লৈছোঁ, সেইকাৰণে পানী অকণমান ইউজ কৰিছোঁ। কিন্তু যদি আপোনালোকৰ ৱাশ্বিং মেচিন ঘৰত আছে, ভিতৰত আছে, মানে এনেকুৱা জেগাত আছে য'ত আপুনি পানী বেছি ব্যৱহাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে ইয়াত তিতা কাপোৰ দি বা অকণমান কম পানী দি এনেকৈ ঢালি কিনে চাফা কৰি ল'লেও হ'ব। প্লিজ আপোনালোকে প্লাগ পইণ্টটো খুলি ল'ব। মই বাৰে বাৰে কৈছোঁ, প্লাগ পইণ্টটোত লগাই নল'ব। আৰু এয়া এইখিনি হৈ গ'ল। এতিয়া বাহিৰৰখিনি অকণমান চাফা কৰি লওঁ কাপোৰ এখন দি। তেন্তে আহক একে হাতে বাহিৰৰখিনিও কৰি লওঁ। কিন্তু বাহিৰখিনি মোৰ বেছি লেতেৰা হোৱা নাই, কিন্তু তথাপিও একেবাৰে কৰিছোঁ যেতিয়া বাহিৰখিনি কৰি ল'লে মোৰ মনটোও ভাল লাগি থাকিব, আৰু লগতে সম্পূৰ্ণ ৱাশ্বিং মেচিনটো চাফা হৈ যাব। এইটো ৱাশ্বিং মেচিন সৰু হয় চাইজত, আৰু বেছি দিন হোৱা নাই লগোৱা, তথাপিও তো বাহিৰতো হৈ গ'ল। এতিয়া বাহিৰতো পানী দি ধুনীয়াকৈ ধুই ল'ম আৰু চাফা কৰি ল'ম। আৰু ভিতৰত যদি হয় তেতিয়াহ'লে আপোনালোকে তিতা কাপোৰ দিয়ে মোহাৰি দিব ধুনীয়াকৈ, 2-3 বাৰ মোহাৰি দিলেই ধুনীয়াকৈ চাফা হৈ যাব।
এয়া হৈ গ'ল মোৰ। এতিয়া মই এখন তিতা কাপোৰ ল'ম আৰু ধুনীয়াকৈ মোহাৰি দিম। মানে পানী দি যদি ধুই থওঁ নহয় তেতিয়াহ'লে পানীটো শুকাই যোৱাৰ পাছত এটা ফুট নিচিনা পৰি যায়, সেইটো মোৰ একেবাৰে পচন্দ নহয়। সেইকাৰণে মই তিতা কাপোৰ দি আকৌ মোহাৰি দিওঁ ৱাশ্বিং মেচিনটো। কাপোৰ ধোৱাৰ পাছত আমি ৱাশ্বিং মেচিনটো ধুয়ে দিব লাগে, কাৰণ কি হয় তেতিয়া আমাৰ নিজৰ বস্তু হয় আৰু নিজৰ বস্তুবোৰ আমি ভালকৈ ধোৱাটো আমাৰে কৰ্তব্য হয়। মই ভাবোঁ যে বস্তুবোৰ আচলতে আমাৰ নিজৰ এটা ফ্ৰেণ্ড নিচিনা হয়। আপুনি তাক যিমান বেছি মৰম কৰিব সিও আমাক সিমানেই দিন ভালকৈ লাষ্টিং কৰিব। তো আহক এতিয়া লাষ্ট ষ্টেজটো কৰি লওঁ। এখন শুকান কাপোৰ লৈছোঁ আৰু সেইখন দি ধুনীয়াকৈ গোটেই গুৰিবোৰ মাৰি কিনে মই ৱাশ্বিং মেচিনটো মোহাৰি লৈছোঁ, লাহে লাহে মোহাৰি লৈছোঁ। আৰু ছুইচ বৰ্ডৰ ওচৰত আপোনালোকে কাম নকৰিব, মানে যদিও কৰে ছুইচটো অফ কৰি ল'ব। আৰু ছুইচ বৰ্ডৰ তাত যদি পানী পৰিছে তেতিয়াহ'লে চেণ্ডেল পিন্ধি ধুনীয়াকৈ শুকান কাপোৰ এখন দি মোহাৰি দিব। আৰু এইফালে চাওক মোৰ মেচিনটো ধুনীয়াকৈ চাফা হৈ গ'ল আৰু এটা ধুনীয়া চিমচিমাটি হুই মেচিন মই ৰেডি কৰিলোঁ। তেন্তে এয়াই আজি আপোনালোকক দেখুৱালোঁ মই ৱাশ্বিং মেচিনটো কেনেকৈ চাফা কৰোঁ। তেন্তে সামৰিছোঁ। তো সেয়া আপোনালোকক দেখুৱালোঁ মই কেনেকৈ মোৰ ৱাশ্বিং মেচিনটো চাফা কৰোঁ। আৰু লগতে আপোনালোকে তেনেকৈ মাহেকত এবাৰ হ'লেও কৰি যাব, তেতিয়া আমাৰ মেচিনটো চাফা হৈ থাকিব। আৰু কাপোৰবিলাকৰ লগতে মেচিনটো চাফা হৈ থাকিলে নিশ্চয় আমাৰো সুবিধা হ'ব আৰু ছাৰ্ভিচিং চেণ্টাৰত দিবলগীয়া নহ'ব। গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব, আৰু যিসকলে নতুন চাইছে তেওঁলোকে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ সোনকালে আপোনালোকলৈ আহি যায়। তেন্তে বাই বাই। সময় দি চোৱাৰ বাবে অশেষ ধন্যবাদ।